बाक्सानि मसलपुराव दुलाराय मदाहि कसारि फरायसा आफादा ब्रैजिथि गायसनथाइ सान फालिदों। बाक्सा जिल्लानि मसलपुर सदराव थानाय मदाहि कसारि फरायसा आफादनि गाहाय मावख'आव ब्रैजिथि दुलाराय मदाहि कसारि फरायसा आफादनि गायसनथाइ सानखौ फालिनाय जायो। सानसेनि हाबाफारिजों फालिनाय गायसनथाइ साननि हाबाफारि बायदि फुंनि 8:30 रिंगायाव गौथुमनि फिरफिला बिरहोनाय, 9:30 रिंगायाव बिफां फुलि गायनाय आरो 11 रिंगानिफ्राय सोलोंथाइ आरो हारिमु बिथिङाव मदाहि हारिसा बे आयदाखौ लानानै सावरायमेल जुथुमनाय जायो। सावरायनाय मेलावनो गाहाय आलासि महरै बोसोनगिरि धनिराम मदाहिया बाहागो लायो। बे मेलाव आफादनि माखासे दैदेनगिरि आरो गोबां मावथिफ्राबो नुजाथिदों। সদৌ মদাহি কছাৰী ছাত্ৰ সন্থাৰ 42তম প্ৰতিষ্ঠা দিৱস আজি উদযাপন কৰা হৈছে আৰু এই 42তম প্ৰতিষ্ঠা দিৱসত আমি এইবাৰে প্ৰথমবাৰ মছলপুৰত আমাৰ নিজা ভূমিত আমি উদযাপন কৰাৰ কাৰণে আমি সুযোগ পাইছোঁ। আমাৰ ইয়াতে কাৰ্যসূচী হিচাপে ধৰক আমাৰ এই শৈক্ষিক দিশৰ ওপৰত আলোচনা চক্ৰ আছে, সাংস্কৃতিক দিশত আলোচনা চক্ৰ আছে। পোনপ্ৰথমে আমাৰ ধৰক 8:30 বজাত ফ্লেগ উদ্বোধন হৈছে, ফ্লেগ উত্তোলন কৰা হৈছে। 9:30 বজাত ধৰক আমাৰ শ্বহীদ তৰ্পণ কৰা হৈছে। তাৰপিছত আলোচনা চক্ৰ আমি পালন কৰা হৈছে। এই আলোচনা চক্ৰটো আমাৰ বৰ্তমান চলি আছে এতিয়ালৈ। এইবাৰ ধৰক আমি বহুত সমস্যাৰ জৰ্জৰিতৰ মাজেদি, বহুত কষ্টৰ মাজেদি অতিক্ৰম কৰি হ'লেও 2022 চনৰ 5 ছেপ্টেম্বৰত মদাহি উন্নয়ন পৰিষদৰ নটিফিকেশ্যন হৈছে আৰু 20 ছেপ্টেম্বৰত আমাৰ ধৰক অট্টিকিং হৈছিলে, শপত গ্ৰহণ হৈছিলে। তাৰপিছত ধৰক আমি লাহে লাহে আমাৰ জনগোষ্ঠীটোৰ কাৰণে সকলো জনগোষ্ঠীৰ মানুহক লৈ পেলাই কাম কৰি যোৱাৰ এটা উদ্যোগ লৈ পেলাই আমি বিভিন্ন জিলাত জিলাই আমি নিজকে গৈ সকলোকে আমি লগ ধৰিছোঁ আৰু আমি একেলগে কাম কৰি আমাৰ নিজৰ জনগোষ্ঠীটোৰ উন্নয়নৰ কাৰণে আগবাঢ়ি নিয়াৰ কাৰণে আমি এটা উদ্দেশ্য লৈছোঁ। ভৱিষ্যত আমাৰ পৰিকল্পনাটো এনেকুৱা আছে, আমাৰ শৈক্ষিক অৰ্থনৈতিক দিশত আমাৰ যথেষ্ট পিছপৰা আমাৰ জনগোষ্ঠীটো। আজি নহয়, আদি যুগৰ পৰাই তেনেকুৱা হৈ আহিছে, আজিও তেনেকুৱা হৈ আছে। আমি শৈক্ষিক দিশৰ ফালৰ পৰা আমি আগবঢ়াই নিয়াৰ চেষ্টা কৰিম আৰু আমাৰ উন্নতিৰ ফালৰ পৰা আমি আগবঢ়াই নিয়াৰ চেষ্টা কৰিম। আৰু কৃষ্টি সংস্কৃতিৰ ফালৰ পৰা আমাৰ যথেষ্ট দুৰ্বল আছে। বিভিন্ন দিশৰ পৰা আমি যিহেতু দুৰ্বলতা আমি পাই আহিছোঁ বহুত দিনৰ পৰা। এতিয়া মোৰ দিনত আজি ধৰক মই 5 বছৰ কাৰ্যসূচী মই পাম উন্নয়ন পৰিষদখন হিচাপে। এই 5 বছৰত কিছু সংখ্যক হ'লেও মই যি সমস্যা আছে জনগোষ্ঠীটোৰ, সেই সমস্যাটো নতুন পদক্ষেপ গ্ৰহণ কৰি আমি বিভিন্ন আঁচনি গ্ৰহণ কৰাৰ কাৰণে আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ।